রাজনৈতিক দল আছে তেখেতসকলে সমূহীয়াভাৱে আমাৰ মনোনীত প্ৰাৰ্থী ৰাজ্যসভাৰ সদস্য হিচাপে মনোনীত কৰি পঠিয়াই দিব লাগে। তেখেতৰ নাম হ'ল সদৌ অসম ট্ৰাইবেল সংঘৰ সম্পাদক প্ৰধান তথা চিচি টোৱাৰ চিফ কোঅৰ্ডিনেটৰ আদিত্য কাকলাৰী ডাঙৰীয়া। মধ্যে চিচি টোৱাৰ তৰফৰ পৰা যোৱা 16/7/2024 তাৰিখে প্লেইনছ ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্টাৰৰ থ্ৰুৱেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি এটা মেমৰেণ্ডাম ছাবমিট কৰিছোঁ। তাত উল্লেখ কৰা হৈছে যে অলপতে হৈ যোৱা লোকসভা নিৰ্বাচন, এই নিৰ্বাচনত অসমৰ পৰা দুজন সাংসদ হৈ গ'ল আৰু তেখেতসকল ৰাজ্যসভাৰ সদস্য আছিলে। এতিয়া তেওঁলোকে লোকসভাৰ সাংসদ হোৱাৰ লগে লগে ৰাজ্যসভাৰ পদটো খালী হৈ গ'ল। এই খালী পদটো পূৰণাৰ্থে অসম চৰকাৰে বা ইলেকশ্যন কমিশ্যনে ইতিমধ্যে ঘোষণা কৰিছে যে অহা ছেপ্টেম্বৰৰ 3 তাৰিখে নিৰ্বাচন অনুষ্ঠিত হ'ব। আমি ইতিমধ্যে যোৱা 16 জুলাই তাৰিখেই এটা মেমৰেণ্ডাম দিছোঁ যে চিচি টোৱাৰ তৰফৰ পৰা যিকোনো এজন ব্যক্তিক নিৰ্বাচন কৰি যি আমি পঠিয়াই দিম, তেওঁক অসম চৰকাৰ তথা যিমান ৰাজনৈতিক দল আছে তেখেতসকলে সমূহীয়াভাৱে আমাৰ মনোনীত প্ৰাৰ্থী ৰাজ্যসভাৰ সদস্য হিচাপে মনোনীত কৰি পঠিয়াই দিব লাগে। তেখেতৰ নাম হ'ল সদৌ অসম ট্ৰাইবেল সংঘৰ সম্পাদক প্ৰধান তথা চিচি টোৱাৰ চিফ কোঅৰ্ডিনেটৰ আদিত্য কাকলাৰী। যিমান ৰাজনৈতিক দল আছে তেখেতসকলে সমূহীয়াভাৱে আমাৰ মনোনীত প্ৰাৰ্থী ৰাজ্যসভাৰ সদস্য হিচাপে মনোনীত কৰি পঠিয়াই দিব লাগে। তেখেতৰ নাম হ'ল সদৌ অসম ট্ৰাইবেল সংঘৰ সম্পাদক প্ৰধান তথা চিচি টোৱাৰ চিফ কোঅৰ্ডিনেটৰ আদিত্য কাকলাৰী ডাঙৰীয়া। মধ্যে চিচি টোৱাৰ তৰফৰ পৰা যোৱা 16/7/2024 তাৰিখে প্লেইনছ ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্টাৰৰ থ্ৰুৱেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি এটা মেমৰেণ্ডাম ছাবমিট কৰিছোঁ। তাত উল্লেখ কৰা হৈছে যে অলপতে হৈ যোৱা লোকসভা নিৰ্বাচন, এই নিৰ্বাচনত অসমৰ পৰা দুজন সাংসদ হৈ গ'ল আৰু তেখেতসকল ৰাজ্যসভাৰ সদস্য আছিলে। এতিয়া তেওঁলোকে লোকসভাৰ সাংসদ হোৱাৰ লগে লগে ৰাজ্যসভাৰ পদটো খালী হৈ গ'ল। এই খালী পদটো পূৰণাৰ্থে অসম চৰকাৰে বা ইলেকশ্যন কমিশ্যনে ইতিমধ্যে ঘোষণা কৰিছে যে অহা ছেপ্টেম্বৰৰ 3 তাৰিখে নিৰ্বাচন অনুষ্ঠিত হ'ব। আমি ইতিমধ্যে যোৱা 16 জুলাই তাৰিখেই এটা মেমৰেণ্ডাম দিছোঁ যে চিচি টোৱাৰ তৰফৰ পৰা যিকোনো এজন ব্যক্তিক নিৰ্বাচন কৰি যি আমি পঠিয়াই দিম, তেওঁক অসম চৰকাৰ তথা যিমান ৰাজনৈতিক দল আছে তেখেতসকলে সমূহীয়াভাৱে আমাৰ মনোনীত প্ৰাৰ্থী ৰাজ্যসভাৰ সদস্য হিচাপে মনোনীত কৰি পঠিয়াই দিব লাগে। তেখেতৰ নাম হ'ল সদৌ অসম ট্ৰাইবেল সংঘৰ সম্পাদক প্ৰধান তথা চিচি টোৱাৰ চিফ কোঅৰ্ডিনেটৰ আদিত্য কাকলাৰী। যিমান ৰাজনৈতিক দল আছে তেখেতসকলে সমূহীয়াভাৱে আমাৰ মনোনীত প্ৰাৰ্থী ৰাজ্যসভাৰ সদস্য হিচাপে মনোনীত কৰি পঠিয়াই দিব লাগে। তেখেতৰ নাম হ'ল সদৌ অসম ট্ৰাইবেল সংঘৰ সম্পাদক প্ৰধান তথা চিচি টোৱাৰ চিফ কোঅৰ্ডিনেটৰ আদিত্য কাকলাৰী ডাঙৰীয়া। মধ্যে
CC টাৱাৰ তৰফৰ পৰা যোৱা 16/7/2024 তাৰিখে প্লেইনছ ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্টাৰৰ থ্ৰুৱেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি এটা মেমৰেণ্ডাম ছাবমিট কৰিছোঁ। তাত উল্লেখ কৰা হৈছে যে অলপতে হৈ যোৱা লোকসভা নিৰ্বাচন, এই নিৰ্বাচনত অসমৰ পৰা দুজন সাংসদ হৈ গ'ল আৰু তেখেতসকল ৰাজ্যসভাৰ সদস্য আছিলে। এতিয়া তেওঁলোকে লোকসভাৰ সাংসদ হোৱাৰ লগে লগে ৰাজ্যসভাৰ পদটো খালী হৈ গ'ল। এই খালী পদটো পূৰণাৰ্থে অসম চৰকাৰে বা ইলেকশ্যন কমিশ্যনে ইতিমধ্যে ঘোষণা কৰিছে যে অহা ছেপ্টেম্বৰৰ 3 তাৰিখে নিৰ্বাচন অনুষ্ঠিত হ'ব। আমি ইতিমধ্যে যোৱা 16 জুলাই তাৰিখেই এটা মেমৰেণ্ডাম দিছোঁ যে CC টাৱাৰ তৰফৰ পৰা যিকোনো এজন ব্যক্তিক নিৰ্বাচন কৰি যি আমি পঠিয়াই দিম, তেওঁ অসম চৰকাৰ তথা যিমান ৰাজনৈতিক দল আছে তেখেতসকলে সমূহীয়াভাৱে আমাৰ মনোনীত প্ৰাৰ্থীক ৰাজ্যসভাৰ সদস্য হিচাপে মনোনীত কৰি পঠিয়াই দিব লাগে। তেখেতৰ নাম হ'ল সদৌ অসম ট্ৰাইবেল সংঘৰ সম্পাদক প্ৰধান তথা CC টাৱাৰ চিফ কোঅৰ্ডিনেটৰ আদিত্য কাকলি। যিমান ৰাজনৈতিক দল আছে তেখেতসকলে সমূহীয়াভাৱে আমাৰ মনোনীত প্ৰাৰ্থীক ৰাজ্যসভাৰ সদস্য হিচাপে মনোনীত কৰি পঠিয়াই দিব লাগে। তেখেতৰ নাম হ'ল সদৌ অসম ট্ৰাইবেল সংঘৰ সম্পাদক প্ৰধান তথা CC টাৱাৰ চিফ কোঅৰ্ডিনেটৰ আদিত্য কাকলি ডাঙৰীয়া। মধ্যে CC টাৱাৰ তৰফৰ পৰা যোৱা 16/7/2024 তাৰিখে প্লেইনছ ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্টাৰৰ থ্ৰুৱেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি এটা মেমৰেণ্ডাম ছাবমিট কৰিছোঁ। তাত উল্লেখ কৰা হৈছে যে অলপতে হৈ যোৱা লোকসভা নিৰ্বাচন, এই নিৰ্বাচনত অসমৰ পৰা দুজন সাংসদ হৈ গ'ল আৰু তেখেতসকল ৰাজ্যসভাৰ সদস্য আছিলে। এতিয়া তেওঁলোকে লোকসভাৰ সাংসদ হোৱাৰ লগে লগে ৰাজ্যসভাৰ পদটো খালী হৈ গ'ল। এই খালী পদটো পূৰণাৰ্থে অসম চৰকাৰে বা ইলেকশ্যন কমিশ্যনে ইতিমধ্যে ঘোষণা কৰিছে যে অহা ছেপ্টেম্বৰৰ 3 তাৰিখে নিৰ্বাচন অনুষ্ঠিত হ'ব। আমি ইতিমধ্যে যোৱা 16 জুলাই তাৰিখেই এটা মেমৰেণ্ডাম দিছোঁ যে CC টাৱাৰ তৰফৰ পৰা যিকোনো এজন ব্যক্তিক নিৰ্বাচন কৰি যি আমি পঠিয়াই দিম, তেওঁ অসম চৰকাৰ তথা যিমান ৰাজনৈতিক দল আছে তেখেতসকলে সমূহীয়াভাৱে আমাৰ মনোনীত প্ৰাৰ্থীক ৰাজ্যসভাৰ সদস্য হিচাপে মনোনীত কৰি পঠিয়াই দিব লাগে। তেখেতৰ নাম হ'ল সদৌ অসম ট্ৰাইবেল সংঘৰ সম্পাদক প্ৰধান তথা